সকলোকে প্ৰণাম জনাইছো। মই বহুত বেছি দীঘলীয়া নকৰো, যথেষ্ট দেৰিয়ে হৈছে। কণমানিখিনি যেহেতু মঞ্চতে বহাৰ ব্যৱস্থা কৰিছে, তোমালোক ইয়ালৈকে আহা, ইয়াতে বহিবা। সকলোকে ইয়ালৈ আহিবলৈ জনাইছো দেই। আৰু তোমালোকৰ ক শাখা হৈছে ক্লাছ 3 লৈকে, তৃতীয় শ্ৰেণীলৈকে। তাৰ ওপৰৰখিনি চতুৰ্থ শ্ৰেণীৰ পৰা মানে ক্লাছ 4ৰ পৰা উচ্চ শাখাত পৰিছা। নিম্ন শাখাৰ ড্ৰয়িংটো হ'ল, নিম্ন শাখাৰ ছবিটো হ'ল কপৌ ফুল। যিমান আঁকা, এপা দুপা তিনিপা পাতেৰে সৈতে, সেইটো তোমালোকৰ কথা। কপৌ ফুল আঁকিবা। আৰু খ শাখাৰ চিত্ৰটো হৈছে, ছবিটো হৈছে ঢোল এটা, ঢোলৰ মাৰি ঢোল। আৰু জানাই আৰু তাত গামোচাখন থাকে, লগত ৰছীডালো থাকে, সেইখিনি তোমালোকে আঁকিবা। সিমান। ধন্যবাদ। সকলোকে প্ৰণাম জনাইছো। মই বহুত বেছি দীঘলীয়া নকৰো, যথেষ্ট দেৰিয়ে হৈছে। কণমানিখিনি যেহেতু মঞ্চতে বহাৰ ব্যৱস্থা কৰিছে, তোমালোক ইয়ালৈকে আহা, ইয়াতে বহিবা। সকলোকে ইয়ালৈ আহিবলৈ জনাইছো দেই। আৰু তোমালোকৰ ক শাখা হৈছে ক্লাছ 3 লৈকে, তৃতীয় শ্ৰেণীলৈকে। তাৰ ওপৰৰখিনি চতুৰ্থ শ্ৰেণীৰ পৰা মানে ক্লাছ 4ৰ পৰা উচ্চ শাখাত পৰিছা। নিম্ন শাখাৰ ড্ৰয়িংটো হ'ল, নিম্ন শাখাৰ ছবিটো হ'ল কপৌ ফুল। যিমান আঁকা, এপা দুপা তিনিপা পাতেৰে সৈতে, সেইটো তোমালোকৰ কথা। কপৌ ফুল আঁকিবা। আৰু খ শাখাৰ চিত্ৰটো হৈছে, ছবিটো হৈছে ঢোল এটা, ঢোলৰ মাৰি ঢোল। আৰু জানাই আৰু তাত গামোচাখন থাকে, লগত ৰছীডালো থাকে, সেইখিনি তোমালোকে আঁকিবা। সিমান। ধন্যবাদ।